গাইজ ফাইনেলি আহি পাই গ'লো আমাৰ ডেষ্টিনেশ্যন, য'ৰ পৰা আমি গোটেই এখন পাহাৰ চাব পাৰোঁ, লগতে কিমান ধুনীয়া ৱাটাৰফল এটা চাব পাৰোঁ। জেগাটা ঘূৰিব হয় নেকি? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ লং ব্লগ। আজি আমি গৈ আছোঁ, মানে বৰ গৰম পেলাইছে, চাব পাৰে কেনেকুৱা ৰ'দ দিছে, পুৰা টেকটেকীয়া ৰ'দ দিছে। এনেকুৱা ৰ'দৰ বতৰ যেতিয়া হৈ যায়, ওচৰতে যদি পাহাৰীয়া এলেকা থাকে, যদি যাব পৰা যায়, আমাৰ ঘৰৰ ওচৰত তেনেকুৱা পাহাৰীয়া এলেকা এটা আছে, তালৈ যাম। অৰুণাচলৰ এলেকা হয়, তাত টিকেট এটা কাটিব লাগিব। টিকেট কাটিলে সোমাই গ'লে আৰু তাত ধুনীয়া এটা ভিউ আছে, তালৈ গৈ আছোঁ। তাত অৰুণাচলৰ এলেকা হয় আৰু আমাক লৈ যাব ৰাহুলে তালৈ অকণমান ফুৰিবৰ কাৰণে ন। ব'ল ফুৰিব গৈ আছোঁ। আৰু তাৰপিছত তই দেখাবি ভিউ পইণ্ট। ৰাতিলে খানা হ'ব। ৰাতিলে খানা হ'ব আমাৰ ঘৰতে, একদম ওপৰত গোটেই বমাজানৰ এলেকা দেখুৱাম। বাৰু আমি তালৈ যাওঁ। এতিয়া ধুনীয়া ভিউ পইণ্ট আছে, অলপ ঠাণ্ডাও পৰে তাত। আমাৰ তিনিজন দাদা আহিছে, সেই তিনিজন দাদাই যাম বুলি ক'লে মেইন প্লেনটো। তাৰপিছত ৰাহুলক লৈছোঁ কাৰণ ই ধুনীয়া পইণ্ট কিছুমান জানে। ওপৰৰ পৰা দেখাব গোটেই বৰমাজান টাউনটো বোলে, মানে বৰমাজান চেণ্টাৰখন গোটেই ওপৰৰ পৰা দেখাব পাৰে। হা চেণ্টাৰ নহয় নেকি? ভিউ পইণ্টটো দেখাবি। চলো আজিলৈ তুমি মই গৈছিলো নহয় এবাৰ ন, ছেকেণ্ড টাইম আমাৰ। ইয়াৰ মাথা দিছে, তেলৰ মাথা বেয়া মাৰে। আমি এনেকে যাম তাত এই মূৰতে পাইছে একদম। চলো। মইতো ঘূৰিবলৈ সময়ে নাপাওঁ, এনেকুৱাই চেগতে যদি ঘূৰা যায় ঘূৰা, আৰু নহ'লে ঘূৰা চিষ্টেমেই নাই। এই পাহাৰত গৈছোঁ, পাহাৰ নিজৰ যদি গাড়ীখন থাকে তেতিয়াহ'লে এনেকে গৈ মজাই বেলেগ। মানে একদম ধুনীয়া চিধা ৰাস্তা ট্ৰেভেল কৰা, পাহাৰৰ ওচৰলৈ গৈ থাকিলে মানে কিবা এটা ভাল লাগে। চাওকচোন, মানে এনেকে দীঘলীয়া ৰাস্তা ন। আজিও পতককে তিনিজন আহিলে কাৰণে ওলাই দিলো, বোলো নাই যাওঁ নগ'লে মানে আকৌ থাকিয়ে যোৱা যায়। লগৰৰ লগত গৈলে ভালো লাগে। পিছে ৰাহুলে দুই এটা ধুনীয়া লোকেশ্যন জানে, তালৈকে লৈ গৈ আছে। সেই ৰাস্তাবোৰ আহিলে বৰ ভাল লাগে, মানুহ বৰ বিশেষ নাথাকে যে, সেইটো কাৰণে ভাল লাগে চলাই। নাই বতৰ ডাৱৰতকৈ গৰম ফৰকালৰ বতৰত বেছি ভাল হয়। এইফালে ধুনীয়াকৈ নদী এখনো আছে। দুই কাষে ৰাস্তা মাজে মাজে গলিয়ে গৈ আছো। আপোনালোকে চিট বেল্ট টাইট কৰি লওক, আৰু লগতে চাবও পাৰে বাগানৰ কাষে গৈছো যিহেতু বাগানৰ মানুহখিনিয়ে কামো কৰি আছে। এতিয়া গম নাপায় ওপৰত গৈ যিটো ভিউ আহিব ন, গোটেই সেউজীয়া হাৰা ভৰা ভিউ, লগতে ঝৰ্ণাও আছে বুলি যিহেতু কৈছে, সেই ঝৰ্ণা ওপৰৰ পৰা কেনেকুৱা চাই আজিলৈকে মই দেখি পোৱা নাই। সেইকাৰণে আজি গৈ আছো পাহাৰ। টিকেটটো কাটি লোৱা ভাল দেই, এইফালে আহিলে টিকেট কাটিব লাগে। টিকেটটা যদি কাটিলে পুৰা ছেফ, মানে খালি ৰাস্তাটোলে বৰ ডেঞ্জাৰ। ইয়াৰ পৰা আৰু অসমৰ বৰ্ডাৰ শেষ, এতিয়া আৰম্ভ হৈ গ'ল অৰুণাচলৰ বৰ্ডাৰ। গম পাইছে, অৰুণাচল বুলি ক'লে পাহাৰ ওচৰত পায়ে গৈছো। ইয়াৰ কাৰণে সাধাৰণতে পাছ লাগে, পাছৰ কাৰণে ইয়াতে ভাইটি এটা ৰখি থাকে, সৰুকে টিকেট এটা দিয়ে, 20-30 টকা লয়। মানে এইখন এদিনৰ কাৰণে অকমান দূৰ ঘূৰি আহিব পৰা যায়। আৰু হৈ আছে আগৰ পাহাৰ, আৰু পাহাৰ চাব পাৰে আহিলে এনেকুৱা পুৰা ডাৱৰ আহি যায় যে, সেইটোৱে চবকে ভাল লাগে, ঠাণ্ডাও পৰি যায়। কিন্তু আমাৰ যদি চোৱা যায় অসমত, এতিয়া যে আমাৰ ঘৰৰ ফালে চোৱা যায় পুৰা গৰম। জঁপিয়াইছ কিয় ৰে? সৰু সুৰাকে মেঘালয় ভিউৰ লগতে ফিল এটাও আহি গৈছে। পিছে মেঘালয় যাবলৈ প্লেন এটা কৰি আছো, কেতিয়াকে যাওঁ সেইটোহে ঠিক হোৱা নাই। কৈছে যে আগত কাটিব টিকেট, ইয়াত নাকাটে বোলে, অকণ আগত আছে। চ' ঠিকে আছে, আগত কৰি লওঁ। দূৰো আছে নহয়, এতিয়াও চাবলৈ গ'লে ভাল লাগিব। সেইখিনি পাহাৰলৈ যাওঁ আমি, একদম টপত যাম পাৰিলে। আজি টপৰ পৰা গোটেই বৰমাজান চেণ্টাৰটো চাব পাৰি। ইয়াৰ পৰাই ক'বলৈ গ'লে পাহাৰ ষ্টাৰ্ট হৈ গ'ল। চাব পাৰে ইয়াৰ লেফ্ট চাইডে পুৰা পাহাৰ আহিয়ে গ'ল, যিহেতু এতিয়া পাহাৰৰ এলেকা পায়ে গ'লো। পাহাৰত সোমোৱাৰ লগে লগে ঠাণ্ডা বতাহ এটা যে চুই যায়, এনেও ভাল লাগি যায়। আমাৰ জাৰ্ণিৰ পৰা মজাটো লগতে একদম বাইকে তাৰে যেনেকে কৈছে তেনেকে দেখাই আছো। জেগাটো লোকেশ্যনটো হৈছে, এইটো আমি অৰুণাচলত আহিছোঁ। মেইন কথা ইয়াৰ পৰা অসমৰ পৰা অৰুণাচল একেবাৰে ওচৰ হয়। এনেকুৱা টাৰ্ণিং যদি আহে ন, তেতিয়া বেয়া খতৰনাক লাগে। সেইটোৱে অকণমান মন দিবলগীয়া। এয়া টাৰ্ণিং দিছে, পাহাৰ দিছিলে ন, টাৰ্ণিংটো কত হ'ব ঠিকেই নাই। পাহাৰত উঠি কিন্তু ফিল নহয় যে পাহাৰৰ ওপৰলৈ গৈ আছো, কিন্তু এনেকুৱা মানে ৰাস্তাবোৰ প্লেনেই হয় যে, সেইকাৰণে ফিল এটা নাহে। কিন্তু ওপৰলৈ যিমানে যোৱা যায় ন, মানে বাইক বা গাড়ী লোড পৰে, তেতিয়া গম পায় আৰু পাহাৰৰ ওপৰলৈ গৈ আছো বুলি। এই ঝৰ্ণাটো আহি পাই গ'লহি। মোক দিছিলোঁ, পানীয়ে নাই ক'লৈ গৈ আছে। সেইকাৰণে ঝৰ্ণা ইয়াত পানী ওলাই থাকে। এবাৰ পানী নাই ওলোৱা দেই, আগতে ওলাই থাকে ইয়াতে। পাহাৰত কিন্তু দেখিছে নহয়, ভূমিস্খলন বহুত হৈছে। মানে এইকেইদিন বৰষুণো দি আছে নহয়, সেইকাৰণেই হৈছে হ'বলা। আৰু ফাইনেলি আহি পালো আমি পাহাৰ। দেখা পাইছে নহয়, পাহাৰখন ওচৰৰ পৰা আহিলে কিমান ওখ লাগিছে। পিছে এতিয়া মেইন কামটো হৈছে টিকেট কটা। এইফালে এনেকে কৰি ইয়াৰ মাটি খহিছে ৰে। সেইফালে আমি এবাৰ গৈছিলো, এনেকে ক'লে এই নদীখনৰ তলে গ'লে ওপৰত ঝৰ্ণা পায়। পানী মাত শুনক না। আমি এফালেদিয়ে গৈছিলো, তালৈকে এনেকে কৰি ওপৰলৈ গৈছিলোগে। পানী মাত শুনক চাওক।
গাইছ ইয়াত যিহেতু কোনো ইয়াত নাইকিয়া নহ'লে ইয়াতে টিকেট কাটি ল'বলগীয়া হয় এতিয়া আৰু আমি এনেকৈ যাওঁগৈ আৰু টিকেট নকটাকৈ যোৱা হৈছে কিন্তু টিকেট মানুহে নাইকিয়া মানুহ থাকিলেতো আমি টিকেট কাটিয়ে ল'লোহেঁতেন নে কি কয় তিনিটা এতিয়া মানুহে নাইকিয়া নে কি কয় আপুনি কওক আমি ইয়ালৈকে আহিছিলোঁ লাষ্ট টাইম ইয়াতকৈ ওপৰত যোৱা নাই হয় নহয় যাবা নাযায় এতিয়া হা ব'লা সেইটো লোকেশ্যন চাওক না কি মজা লাগিছে ৰে কি মজা লোকেশ্যন পানী আহি আছে নদীৰ যোগেদি এইফালে এনেকৈ কৰিলে এটা ঝাৰণা পায় ঝাৰণালৈ নাযাওঁ কাৰণ পানী সোঁত বহুত আছে বহুত বেছি সোঁত আছে মাতটো শুনক না ভিতৰতটো আৰু সোঁত বাঢ়ি যাব চ' এতিয়া এইফালে নাযাওঁ আৰু এতিয়া ওপৰলৈ যাম এনেকৈ কৰি এইফালে এখন ব্ৰিজ এখন আছে এইফালে নদীখন গৈছে আৰু ইয়াতকৈ আগত আজিলৈ গৈ পোৱা নাই এতিয়া প্ৰথমবাৰৰ কাৰণে এইফালে যাব লৈছোঁ আমি কি হয় নাজানো চব সেইফালে হ'ল গৈ আছোঁ আৰু না কেনেকুৱা লাগিছে লোকেশ্যনটো নাই আগলৈ নাহো যে অহা নাই যে মই নহাকৈ মানে ভাবিছোঁ আছোঁ কিমান ওখ পাহাৰ আছে মজা লাগিব হেৰি আজি আহিছোঁ পাহাৰত তেতিয়াহে মজাটো লাগে উঠোঁতে জেগাতে ঘূৰিব এইটো চোৱা এইটো তলত উঠিব পাৰিবা এইটো কি হৈছে নাহিলোঁ নেকি মই তই লাহে লাহে চলাবি কিন্তু গাড়ী আছে গাড়ী প্ৰথমবাৰ ইয়ালৈ উঠিব লৈছোঁ ভালদৰে চলাবি দেই পোৱালি লাহে লাহে যাবি লাহে লাহে তই দৌৰি পাৱ নহয় মই ডেঞ্জাৰ ৰাস্তাত উঠিছোঁ গাইছ এনেকুৱা অফ ৰ'ডিং কৰি বেয়া মজা লাগে কিন্তু ভয়ো বহুত লাগে নামি দিওঁ ৰখ মই বৰ ডেঞ্জাৰ ৰাস্তা এইকণে বেয়া নেকি নে ওপৰলৈ বেয়া আছে ৰাস্তা চা নাই ৰে ৰাস্তা হা কাৰ কেনেকুৱা ডেঞ্জাৰ ৰে ৰখ মাটি খহিলে সমস্যা ৰখি দে সেই নদীখন যে আমি যে তাত চাই আহিছিলোঁ সেইখন নদী নহয় জানো সেইখন নদী ওপৰৰ পৰা ভিউ পাহাৰৰ মাটি খহি আছে কিন্তু তুমি সেইডোখৰলৈ খোজকাঢ়ি যোৱা মই সেইডোখৰ বাইকখন লৈ আছোঁ হেলমেটটো লোৱা ইমান দা নোযোৱা কণত পানী আছে চাওক পানী গৈ আছে বৰ ডেঞ্জাৰ ৰে ইমান দা যাবনে হা অফ ৰডিং ডেঞ্জাৰ অফ ৰডিং হৈছে ৰে কি কৈছ আহিছে এই বান্দৰলৈ যাবই লাগিব তই আগত আহিয়ে থাক দেখোন আহি থাকো হ'লেও তোমাৰ লগত অহা এক্সপিৰিয়েঞ্চটো বেলেগ এক্সপিৰিয়েঞ্চ কেনেকুৱা ডেঞ্জাৰচোন পাহাৰ ওখ পাহাৰ চায়ে ডেঞ্জাৰ লাগিছে এই খোজ কাঢ়োতেও কষ্ট হৈ গৈছে দেখোন কিমান ওপৰত আহিলো আমি কিমান ওপৰত হৈ ঘৰ ৰে তাই প্ৰথমবাৰ ইমান পাহাৰৰ ওপৰলৈকে আহিছো ৰে এইফালে ৰ'দ দি আছে কেনেকুৱা লাগিছে কোৱা কি হয় কি এক্সপিৰিয়েঞ্চ কেনেকুৱা তই আহিয়ে থাকা আহিছা নাই ওপৰত নাই যোৱা কি হয় আমাৰ ঘৰ চৰবোৰ নেকি নে কি পাহাৰ হয় সেই গহপুৰ নেকি মোটামুটি অলপ চলপটো দেখা পোৱা যায় তালে যাবি ই কৈ আছে আমি গৈ আছো ঝৰ্ণা এইফালে আছে নেকি ঝৰ্ণাটো ঝৰ্ণাটো এইফালে আছে নেকি গাইজ ফাইনেলি আহি পাই গ'লো আমাৰ ডেষ্টিনেশ্যন য'ৰ পৰা আমি গোটেই এখন পাহাৰ চাব পাৰোঁ লগতে কিমান ধুনীয়া ৱাটাৰফল এটা চাব পাৰোঁ চাওক না কি ধুনীয়া বৈ আহিছে চাই একদম ভাল লাগি যায় একদম পানী একদম ওপৰৰ পৰা গাইজ ফাইনেলি নজাৰা চাওক যাবলৈও ভয় লাগে দেই ইফালে গাইজ নজাৰা চাওক ফাইনেলি চাওক ৱাটাৰফল আহি আছে এইফালে হৈছে লেণ্ডশ্লাইড দেখিছা নাই ওপৰ মাটি খহি আহিছে ক'ত আমি আহি পাইছোঁ বৰ ডেঞ্জাৰ জেগাত লৈ আহিছ দেই তই জাষ্ট লুক এট দ্য ভিউ ৰে কি ভিউ ন ভাল লাগিছে নাই ৱাটাৰফলটো দেখিছা নাই হয় নেকি কেনেকুৱা লাগিছে ভয় লাগিছে চাইডত নাযাব দে কেনেকুৱা লাগিছে জেগাটো সেইটো কোৱা গাইছ ৰাস্তাই বন্ধ হৈ গ'ল নহ'লে আৰু আগলৈ গ'লোহেঁতেন ডেঞ্জাৰ ৰাস্তা ট্ৰেকিং কৰিলে ভাল
হয় নেকি অ' ভাই ৰখি দিয়া নিজে গৈ আছা নেকি হা কিবা নেকি তোমাৰতো ষ্টাৰ্ট অঁ ইঞ্জিন বন্ধ কৰি এতিয়া এইটোৱে আৰু পাহাৰটা ফাইদে এইটো মানে কথাটো এনেকুৱা আমি আহিলোঁ ওপৰলৈ গ'লোঁ অলপ চলপ কিন্তু এতিয়া মানে গৰম উঠিছে কাৰণে আমি ক'লৈ যাম পানী ঠাণ্ডা আছে গাইছা তললৈ নামিম অলপ পানী দেখিছে নহয় পানী স্পীডত বৈ আছে খালি অকণমান টাইম এনে পানীত থাকিম আৰু পাৰিলে অকণমান আগলৈ যাওঁ বেছি দূৰ নাযাম খালি তাৰপিছত আকৌ ঘৰলৈ যামগৈ আৰু গাইছ স্প্ৰাইট ঠাণ্ডা ঠাণ্ডা লৈ লৈছোঁ হৈ অকণ নামি যাওঁ হৈ গছজোপা তলত দেখিছে তাতেই খাম মানে আৰু কি হ'ল গৈছিলে নেকি ৰে গাইছ বৰ ডেঞ্জাৰ দেখিছে নে নামি নামি গৈ আছোঁ গাইছ বৰ ডেঞ্জাৰ ট্ৰেকিং বেছি দূৰ নাযাওঁ বাৰু খালি এতিয়া মোবাইল চবাইল অন কৰিব নোৱাৰোঁ মোবাইল চাৰ্জ বন্ধ কৰিম এতিয়া মোবাইল চাৰ্জ বন্ধ কৰোঁতে পাৰ হওঁ গ'ল হেৰি গ'ল গাইজ মোৰ ঘড়ী গ'ল ঘড়ীটো পানীত সোমালে চলিটো আছে কিমান টাইমত চলি থাকে ঠিক নাই আৰু পানীত সোমালে ডাইৰেক্ট সোমাইছে পানীত এতিয়া যাওঁ আগলৈ আইঅ' কি কটা কটা শিল খালি পানীৰ সোঁতো চাওক না গাইজ কেনেকুৱা সোঁত আছে বহুত আগতে এবাৰ আহিছিলোঁ এতিয়া আকৌ বন্ধ কৰিব লাগিব আৰু মোবাইল কাৰণ মোবাইলত চালে ইয়াত চোৱা নহয় তাতে হৈ কওঁতে বহু ছবি অকণমান টাইম গাইছ এতিয়া এয়া খাওঁ আমি সকলোৱে এইকেইটা গোটেইকেইটা আছোঁ পানীটো ক্ৰছ কৰোঁতে বৰ ডেঞ্জাৰ বেয়া ফুট আছে কিন্তু খোজকাঢ়ি ভালো লাগিলে অকণমান ট্ৰেকিং হৈ গ'ল ভালদৰে কৰ ভালদৰে কি ধুনীয়া ৰক পেলাইছে কৰিছ তই গাইছি কৰি দিলে চাওক এইটো ৰক বেলেঞ্চ কৰি দিলে পাৰিছ ভৱিষ্যত আছে গাইছ বৰ ডেঞ্জাৰ শিল ৰে শিলবোৰ বেয়া পিছল ৰে বল এতিয়া ফাইনেলি গৈ থাকোঁগৈ টাইমো হ'ল টিউশ্যনো কৰিব লাগিব লগতে ৰাতিকৈ খানা এটাও আছে চ' ব'লক এতিয়ালৈ বাই বাই